UPPL দলৰ শক্তি প্ৰদৰ্শন কৰাৰ লগতে আহি থকা নিৰ্বাচনত UPPL দলে বহুত ভোট লৈ বিজয় হোৱাৰ যি এটা ডাঙৰ এটা উদাহৰণ আপোনালোকে আজি দিলে ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনালো UPPL দল যোৱা 5টা বছৰ প্ৰথমবাৰৰ কাৰণে আমি চৰকাৰত শাসনত আহিছিল 40টা বছৰৰ পিছত 50টা বছৰৰ পিছত যি অশান্তি এটা পৰিবেশৰ পিছত প্ৰথম 5টা বছৰ UPPL চৰকাৰৰ দিনত বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠী আৰু 35 লাখ জনসাধাৰণ শান্তি সম্প্ৰীতি মৰম স্নেহ নিৰাপত্তাৰ মাজেৰে প্ৰথম 5টা বছৰ পাৰ কৰিব পাৰিছে ইটো 2020ৰ পৰা 2025 লৈকে এই প্ৰথম 5টা বছৰ যত আমাৰ মা দেউতা সকলে ভয় কৰিব লগা হোৱা নাই আমাৰ মহিলা সকল বাইদেউ সকল মা সকল ভয় কৰিব লগা হোৱা নাই আমাৰ যুৱ যুৱতী সকল ঘৰলৈ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিব লগা হোৱা নাই আমাৰ কোনো ধৰণৰ ঘৰ জ্বলাজলি হোৱা নাই ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই কোনো ভাষা সংস্কৃতিৰ প্ৰতি কোনো ভাবুকি অহা নাই আৰু এই 5টা বছৰে বড়োলেণ্ডৰ ইতিহাসত সোণালী আখৰেৰে লিখিবলৈ লগা এটা 5টা বছৰ এই 5টা বছৰ UPPL মডেলৰ ৰাজনীতিৰ কাৰণে সম্ভৱ হৈছে